নমস্কাৰ আজি আছে নেঘেৰি বিল একদম হুমাছ পথাৰৰ মাজত চাওকচোন কি ধুনীয়া পৰিৱেশ ইমান এটা নিভাজ পৰিৱেশ কিবা এটা ভাল লাগিছে বাম খেতি এয়া কৰি থৈছে এয়া ওলাইছে আৰু পুলি ফেজবিন কৰিছে আলু কৰিছে এই লগতে কাখতে এখন বাৰী দেখিছো ইমান ধুনীয়াকৈ তামোল পুলি ৰুই থৈছে চাওকচোন একদম ওপৰৰ মুধলৈকে কিমান ধুনীয়াকৈ মানে গোটেই ঘৰৰ চৌহদলৈকে একদম তামোল পুলি লগাইছে নতুনকৈ বাৰীখন পথাৰৰ মাজত ভাল লাগিছে ভাবিলোঁ অকণমান ভিডিঅ' কৰি লৈ যাওঁ আপোনালোকক দেখুৱাম দেই পুদিনাম খাবলৈ আহিছিলোঁ আইতা এগৰাকী পথাৰত আছে দেখুৱাম দেই এয়া ফেজবিন কৰিছে সেয়া বিলাহী কৰিছে বোলে ইমান সুন্দৰ এটা পৰিৱেশ আইতাৰ ঘৰৰ খেতি দেই আইতাৰ ঘৰ আলু এইবোৰ বিন দিছিলে বুঢ়া বজাৰলৈ যায়গৈ সময় নাই কাম কৰিবলৈ জেং দিব হ'ল বৰষুণো নাই ৰঙা পৰিছে সেই ইয়াত দিছিলে হ'লে 4 কেজি লাগিছে হেৰি 2 কুটামান বেচিলে নেকি অঁ বাৰ মাহে থাকে ন আপোনালোকৰ খেতি অঁ এইবাৰ আমাৰ ধান খেতি নাই নহয় মাটি কাষত যোৱাই এৰি দিলে নোপোৱা হ'ল আৰু ল'ৰাই আগবাঢ়ি যাবও লাগে লাগিবগৈ লাগে বগৰী টেঙাৰ লগত বুটলিছোঁ দেই ভাল দাইল দিব লাগে বগৰী টেঙা দিব লাগে এইফালে আইতাই বুটলিছে এই আইতাহঁতৰ বাৰীত মই বুটলি খাওঁ মই বুঢ়াই এইবোৰে ভাল পাওঁ পাব লাগিব দেই ৰাইজসকলক অকণমান তুলি দিছে পাব লাগিব ৰাতিকৈ কাইলৈ দিছে কাইলৈ যাওঁগৈ দেই কলি নাই মাক কেঁচুৱাতে অকণমান তুলি দিওঁ দিয়া অঁ হৈয়ে আছে আৰু এতিয়া মাক দেই কেঁচুৱা তুলি দিছো অকণমান ভিডিঅ' কৰিবলৈ এয়া আজি ৰাতি সনাতন ধৰ্মৰ নীতি নিয়মৰ ৰাতিলৈহে অনুষ্ঠানটো আয়োজন কৰিব দিনত এনেই থুলমূলীয়াকৈ থয় প্ৰসংগ কৰাৰ দৰে তেওঁলোকৰ নিয়মো বেলেগ অকণমান এনেকৈ সজাই কৰি গৰু এখন এনেকৈ দিয়া হয় অকণমান তুলি লৈছোঁ